নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞানবন্তিলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকৰ লগত এনেকুৱা এটা টপিক আলোচনা কৰিবলৈ গৈ আছোঁ, যিটো টপিক আপোনালোকে আলোচনা কৰি খুবেই ভাল পাব। আজিৰ টপিকটো হৈছে মোগলৰ কিছুমান নাভূত নাচুত ঘটনাৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম, আৰু এই টপিকটোৰ জৰিয়তে আপোনালোকে বিভিন্ন কথা শিকিবলৈ পাব। আৰু এনেকুৱা ধৰণৰ টপিক আগতে আপোনালোকে কোনোদিন আলোচনা কৰা নাছিল। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চন 1526 পৰা 1857লৈ ভাৰতত মোগলে শাসন কৰিছিল, আমি সকলোৱে জানো। মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল আমি সেইটোও জানো। প্ৰথম মোগল বাদশ্বাহ আছিল বাবৰ। তেওঁ ক'ৰ পৰা আহিছিল? উজবেকিস্তানৰ পৰা আহিছিল। আৰু তাৰপিছত ক্ৰমে হুমায়ুন, আকবৰ, জাহাংগীৰ, শ্বাহজাহান আৰু ঔৰংগজেব। আজি আপোনালোকে মোগলৰ বিষয়ে এনেকুৱা কেইটামান কথা জানিব যিয়ে আপোনালোকক সঁচাকৈ আচৰিত কৰি তুলিব। নম্বৰ 1, মোগলৰ যুদ্ধত অপৰাধীসকলৰ নাভূত নাচুত শাস্তি প্ৰদান কৰা হৈছিল। মৃত্যুদণ্ড দিবলৈ ব্যৱহাৰ কৰিছিল হাতী। অপৰাধীজনক মাটিত শুৱাই লৈ এচটা শিলত মূৰটো ৰাখি হাতীৰে মূৰটো গছকি ভাঙি দিয়া হৈছিল। কি আচৰিত। নম্বৰ 2, কোহিনূৰ হীৰাৰ কথা আপোনালোকে সকলোৱে শুনিছে, আৰু ইয়াৰ মূল্য নিশ্চয় সকলোৱে জানোৱেই। কিন্তু আজি তাতকৈও বহু মূল্যৱান সম্পদ এটিৰ কথা আপোনালোকক ক'বলৈ গৈছোঁ, যিটো সম্পদ আগতে ভাৰততেই আছিল। আৰু সেই সম্পদটোৰ বিষয়ে আজিকালি বহুতে নাজানে। নাম তাখ্ট-ই-তাউছ, যিটো আছিল কোহিনূৰ হীৰা, সোণ আৰু অতি মূল্যৱান ৰত্নৰে তৈয়াৰী এখন সিংহাসন। গতিকে ভাবক আজিৰ মূল্য তাৰ কিমান হ'ব পাৰে, যাৰ মূল্য তেতিয়াই আছিল কেইবা শ কোটিৰ দৰে, যিখন বনাইছিল কেৱল বাদশ্বাহ শ্বাহজাহানে। তাউছ আৰবী ভাষাৰ এটা শব্দ, তাউছ। ইয়াৰ অৰ্থ হৈছে ময়ূৰ, অৰ্থাৎ পিকক। আৰু সেইবাবে এই সিংহাসনৰ নাম দিয়া হৈছিল ময়ূৰ সিংহাসন। আমি সকলোৱে জানো ময়ূৰ সিংহাসন। এই সিংহাসন বনাবলৈ 7 বছৰ সময় লাগিছিল, আৰু এই সিংহাসন বিশেষ বিশেষ মুহূৰ্ততে ৰাজ দৰবাৰলৈ অনা হৈছিল বাদশ্বাহৰ বাবে। ময়ূৰ সিংহাসন প্ৰথমতে আগ্ৰাত আছিল, তাৰপিছত দিল্লীৰ লালকিল্লালৈ অনা হৈছিল। বুৰঞ্জীত এনে নাভূত নাচুত বস্তু না আগতে কোনোবাই বনাইছিল, না তাৰপিছত কোনোবাই বনোৱা ইতিহাস আছে। ইৰাণৰ বাদশ্বাহ নাদিৰ শ্বাহে যেতিয়া দিল্লী আক্ৰমণ কৰিছিল, যেতিয়া তাৰ সকলো ধন সোণ লুটি লৈ গৈছিল, তাৰ উপৰি সেই ময়ূৰ সিংহাসনো দিল্লীৰ পৰা লৈ যোৱা হৈছিল। চন 1747 চন। যেতিয়া নাদিৰ শ্বাহৰ হত্যা হ'ল, তেতিয়া হঠাতে আচৰিতভাৱে সেই সিংহাসন নাইকিয়া হৈ গ'ল, আৰু তেতিয়াৰ পৰা আজিলৈ সেই সিংহাসন কোনো সংসূত্ৰই ওলোৱা নাই। আজিও সময়ে সময়ে কেতিয়াবা চৰকাৰে ময়ূৰ সিংহাসনৰ সন্ধান কৰি আছে যদিও সংসূত্ৰ ওলাব পৰা নাই। নহয়নে অতি দুখ লগা, যিহেতু এইটো ভাৰতৰে সম্পদ আছিল। আপোনালোকে কমেণ্ট কৰি কওক ময়ূৰ সিংহাসন বৰ্তমান ক'ত আছে। নম্বৰ 3, এটা সময়ত অতিকৈ মূল্যৱান হীৰা কোহিনূৰ ময়ূৰ সিংহাসনত খচুৱা হৈছিল। মই ইতিমধ্যে আপোনালোকক কৈছোঁ। কোহিনূৰৰ বিষয়ে কোৱা হৈছিল যে যি এই কোহিনূৰৰ মালিক, তেওঁ গোটেই পৃথিৱীৰেই মালিক। সেই সময়ত কোহিনূৰৰ এনেকুৱা মূল্য আছিল, যিটো বিক্ৰী কৰি গোটেই পৃথিৱীকেই 2-3 দিন খুৱাব পৰা গৈছিল। তেনেকুৱাও সম্ভৱ বুলি বিশ্বাস কৰা হৈছিল। চন 1739 চনলৈ এই হীৰা মোগলৰ হাততেই আছিল। ইৰাণৰ বাদশ্বাহ নাদিৰ শ্বাহে বুদ্ধি কৰি মোগল বাদশ্বাহ মহম্মদ শ্বাহৰ পাগুৰি সলনি কৰি কোহিনূৰ চুৰি কৰি লৈ গৈছিল। এই হীৰা বহুতো মোগল বাদশ্বাহ আৰু ইৰাণী বাদশ্বাহৰ পৰা শেষত ইংৰাজৰ অধীনলৈ গ'ল, আৰু আজিও ইংৰাজৰ হাততেই আছে। নহয়নে আচৰিত, নহয়নে দুখ লগা। নম্বৰ 4, আকবৰৰ বহু ডাঙৰ সফলতা আছিল তেওঁ বনোৱা চহৰ ফাটেহপুৰ চিক্ৰী। এই চহৰ পাহাৰী এলেকাত আছিল, য'ত প্ৰথমে কোৱা হৈছিল কোনো মানুহেই নাছিল। চন 1544 এজন ইংৰাজ পৰ্যটক ৰল্ফ ফিটজ ভাৰতলৈ আহিছিল, যিয়ে লিখিছিল ফাটেহপুৰ চিক্ৰী লণ্ডনতকৈও এখন ডাঙৰ চহৰ আছিল। আকবৰ এজন সফল বাদশ্বাহৰ লগতে কলাপ্ৰেমীও আছিল, আমি সকলোৱে জানো। এই চহৰ নিৰ্মাণ কৰোঁতে তেওঁ নিজৰ মতে কৰিছিল, আৰু আকবৰে নিজে এই নক্সা বনোৱাত সহায় কৰিছিল। প্ৰথমে মোগল সাম্ৰাজ্যৰ ৰাজধানী আছিল আগ্ৰা, তাৰপিছত ফাটেহপুৰ চিক্ৰী আকবৰে নতুন ৰাজধানী বনাইছিল। ফাটেহপুৰ চিক্ৰী 1570 পৰা 85লৈ মোগলৰ ৰাজধানী আছিল, আৰু পানীৰ অভাৱৰ বাবে এই চহৰ এৰিব লগা হৈছিল। 'অতি দুখ লগা'। আৰু আগ্ৰালৈ আকৌ ৰাজধানী স্থানান্তৰিত কৰা হৈছিল। '
ইতিহাসত এনে কেতিয়াও হোৱাই নাছিল, যি এজন মানুহে সপোনৰ চহৰ বনাইছিল আৰু মাত্ৰ 15 বছৰ থাকিয়েই এই চহৰ ত্যাগ কৰিব লগা হৈছিল। কি দুখ লগা, কি আচৰিত। নম্বৰ 5, পৃথিৱীৰ সকলোতকৈ ডাঙৰ দুৱাৰ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ দুৱাৰ আকবৰে বনাইছিল। আগ্ৰাৰ পৰা 36 কিলোমিটাৰ দূৰ ফাতেহপুৰ চিক্ৰীত এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ দুৱাৰখন আছে, যাক আমি কি বুলি কওঁ? বুলন্দ দৰৱাজা অৰ্থাৎ দুৱাৰ। বুলন্দ শব্দৰ অৰ্থ হ'ল মহান আৰু ওখ। এই দুৱাৰ আকবৰে 1601 চনত বনাইছিল। এই দুৱাৰৰ উচ্চতা আছিল 177 ফুট, 177। নহয়নে আচৰিত? যি ষ্টেটু অফ ইউনিটিতকৈ অলপহে কম। তেতিয়াই এনে নাচুত ঘটনা কৰি থোৱা হৈছিল। নম্বৰ 6, হুমায়ুন, যি বাবৰৰ পুত্ৰ আছিল আৰু যি দ্বিতীয় মোগল বাদশ্বাহ হৈছিল, আৰু তেওঁ আফিঙৰ বাবে বৰ চখ আছিল। আফিং আমি বুজি পাইছোঁ, আফিঙৰ বাবে তেওঁৰ বহুত চখ আছিল আৰু এই আফিঙেই তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল। এদিন তেওঁ আফিঙৰ নিচাত আছিল আৰু চিৰিৰ পৰা তেওঁ পৰি মৃত্যু হৈ গৈছিল। নহয়নে আচৰিত চখ, যাৰ বাবে মৃত্যু পৰ্যন্ত হৈ গ'ল। নম্বৰ 7, এক আচৰিত। আকবৰে সকলো ধৰ্মকে সন্মান কৰিছিল, আমি সকলোৱে জানো। তেওঁৰ শাসনকালত হিন্দুৱে ৰাজ দৰবাৰত উচ্চ পদ লাভ কৰিছিল, আমি সকলোৱে জানো। ইয়াৰ আগতে শাসন কৰা মোগল বাদশ্বাহে হিন্দুসকলৰ ওপৰত লগোৱা জজিয়া কৰ আকবৰে উঠাই দিছিল, আমি সকলোৱে জানো। কিন্তু আচৰিত কাহিনীটো কি? তেওঁ ৰাজপুত ৰাণী যোধাক বিয়া কৰাইছিল, কিন্তু আচৰিত কথাটো হ'ল তেওঁ কেতিয়াও মুছলমান বনোৱা নাছিল বা ধৰ্মান্তৰিত কৰা নাছিল। ৰাণী যোধাৰ বাবে ফাতেহপুৰ চিক্ৰীত তেওঁৰ সপোনৰ চহৰত মন্দিৰো বনাই দিছিল। চন 1582 আকবৰে এটা নতুন ধৰ্ম প্ৰচাৰ কৰিছিল, যাৰ নাম আছিল দিন-ই-ইলাহী। ইয়াত আকবৰে সকলো ধৰ্মৰ মুখ্য কথাবোৰ একত্ৰিত কৰিছিল, আৰু ইয়াত আছিল হিন্দু, ইছলাম, ইছাই, জৈন আৰু পাৰ্চী। আকবৰে যদিও এই ধৰ্ম গ্ৰহণ কৰিছিল, কিন্তু এই ধৰ্মই বিশেষ প্ৰাধান্য লাভ কৰা নাছিল, আৰু আকবৰৰ বাহিৰে কেৱল 19 জনেহে এই ধৰ্ম পালন কৰিছিল। নহয়নে আচৰিত? নম্বৰ 8, সকলো মোগল বাদশ্বাহৰ ভিতৰতেই ঔৰংগজেবেই এনেকুৱা এজন বাদশ্বাহ আছিল যিয়ে ইছলামিক নিয়ম অনুসৰি মদ খোৱা নাছিল, অৰ্থাৎ মদিৰা পান কৰা নাছিল। বাকী সকলোৱে মদিৰা পান কৰিছিল। যি জজিয়া কৰ আকবৰে হিন্দুসকলৰ বাবে উঠাই দিছিল, এই ঔৰংগজেবে পুনৰ লগাই দিছিল। আনকি ঔৰংগজেবে 3 ভায়েকৰ মৃত্যু পৰ্যন্ত কৰাইছিল। সেই সময়ৰ কবি বা তাৰ পিছৰ কবিসকলেও ঔৰংগজেবৰ অত্যাচাৰৰ কথা প্ৰকাশ কৰিছিল, আৰু এওঁ আছিল মোগল বাদশ্বাহৰ সকলোতকৈ কি ক'ম আৰু সেই বাদশ্বাহ। নম্বৰ 9, কোৱা হয় যে ইতিহাসত হুকা মোগল যুগৰ পৰা আৱিষ্কাৰ হৈছিল। ইউৰোপীয়ানসকলে যেতিয়া ভাৰতত তম্বাকু লৈ আহিছিল, আৰু তাৰপিছত ফাতেহপুৰ চিক্ৰীত এজন ইৰাণী ডক্তৰ নাম আবুল ফাতেহ গিলানী, তেওঁ হুকাৰ আৱিষ্কাৰ কৰিছিল। আচৰিত নহয়নে? নম্বৰ 10, ইতিহাসৰ পৰা দেখা যায় যে বাবৰ সৰুৰে পৰা এজন যুদ্ধত পাকৈত আছিল। 1526 খ্ৰীষ্টাব্দত দিল্লীক যেতিয়া লক্ষ্য কৰি লৈছিল বাবৰে, তেতিয়া সেই সময়ত দিল্লীত ইব্ৰাহিম লোদীৰ ৰাজত্ব আছিল, আমি সকলোৱে জানো। বাবৰে ভাবিছিল যদি ইব্ৰাহিম লোদীক হৰুৱাই তেন্তে তেওঁ দিল্লী দখল কৰিব পাৰিব। লোদীৰ সেনাত 1 লাখ সৈনিক আছিল, কিন্তু বাবৰৰ লগত আছিল মাত্ৰ 12,000 সৈনিক। কিন্তু বাবৰৰ সেনা বহুত ভয়ানক যুঁজাৰু আছিল, সাংঘাতিক যুঁজাৰু আছিল, আৰু বাবৰ আৰু লোদীৰ মাজত দিল্লীৰ পৰা 40 কিলোমিটাৰ দূৰত পানীপথত যুদ্ধ হৈছিল। ইফালে বাবৰ আছিল যুদ্ধনীতি তৈয়াৰ কৰাত সকলোতকৈ সুদক্ষ। তেওঁ এনেকুৱা জাল পেলালে যে লোদী তেওঁৰ চিকাৰ হ'বই। 20 এপ্ৰিল 1526 শুক্ৰবাৰে ৰাতিপুৱা বাবৰৰ বুদ্ধিমতেই লোদী বাবৰৰ বুদ্ধিৰ চিকাৰ হৈ গ'ল। ইব্ৰাহিম লোদীৰ 1 লাখ সৈনিক, 1000 হাতীক বাবৰে ঘেৰি ধৰিলে, আৰু য'ৰ পৰা পলাবলৈ তেওঁলোকৰ বাটেই নাছিল। বাবৰে গোটেই লোদীৰ সেনাৰ ওপৰত আক্ৰমণ কৰি পেলালে। তাতেই বাবৰৰ টোপে লোদীৰ সৈন্য হাতী তছনছ কৰি পেলালে, আৰু লোদীৰ সৈন্যৰ মাজতেই দৌৰা দৌৰি লাগিবলৈ ধৰিলে। আৰু সেই সুযোগতেই বাবৰে কি কৰিলে? চাৰিওফালৰ পৰা শৰেৰে আক্ৰমণ কৰিবলৈ ধৰিলে বাবৰৰ সৈন্যই। বাবৰ যুদ্ধত জিকি গ'ল, ইব্ৰাহিমৰ পৰাজয় হ'ল। এইখিনিতে এটা কথা ক'ব লাগিব যে বাবৰ এজন সুদক্ষ যোদ্ধাৰ উপৰিও
আমি সকলোৱে জানো তেওঁ এজন যোদ্ধা আছিল, কিন্তু ইয়াৰ উপৰিও আমি এটা কথা নাজানো যে তেওঁ এজন সুদক্ষ লিখকো আছিল। নিশ্চয় আপোনালোকে নজনা কথা এইটোও গম পালে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ছেশ্যনটোত নিশ্চয় আপোনালোকে নজনা কথা কিবা জানিব পাৰিলে, আৰু যদি মোৰ কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ ছেশ্যনটো ইমানেই আছিল। ধন্যবাদ। জয় হিন্দ, জয় আই অসম। নেক্সট ছেশ্যনত আকৌ আহিম আপোনালোকৰ বাবে এক অদ্ভুত কিবা এটা লৈ। চাই থাকিব।